নমস্কাৰ আজি আমি ৰাশি চক্ৰৰ দশম ৰাশি মকৰ ৰাশিৰ বিষয়ে সবিশেষ কথা পাতিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু এনে ধৰণৰ ভিডিও যদি আপোনালোকে চাই ভাল পায় তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে লগতে বেল আইকনটো হিট কৰি থব পাৰে আৰু ভিডিওটো এটা লাইক কৰিব আৰু আপোনালোকে যেতিয়া লাইক কৰে যেতিয়া কমেন্ট কৰে তেতিয়া আমি উৎসাহিত হওঁ ভিডিওবোৰ বনাবলৈ এইকেদিন আপোনালোকৰ ইমান ধুনিয়া ইমান ধুনিয়া আপোনালোকে কমেন্ট কৰিছে মই সকলোৰে কমেন্ট পঢ়ো আৰু ভাল লাগিছে গতিকে আকৌ আজি মকৰ ৰাশিৰ বিষয়ে সবিশেষ আলোচনা আপোনালোকৰ বাবে লৈ আহিছো গতিকে ভিডিওটো শেষলৈকে আপোনালোকে চাব মকৰ ৰাশিৰ চিহ্ন কি হয় আপোনালোক সকলোৱে নিশ্চয় জানে মকৰ ৰাশিৰ চিহ্ন হৈছে ছাগলী পৃথিৱীতত্ত্ব এই ৰাশিৰ ব্যক্তিসকলে খুজকাঢ়ি বহুত ভাল পায় হয়নে নহয় আপোনালোকে কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব আপুনি দায়িত্বশীল হয় নিজৰ দায়িত্ব আপোনালোকে ভালকৈ বুজি পায় আপোনালোকে নিজৰ লগতে ঘৰৰ দায়িত্বও লয় নিজৰ ওপৰত ধ্যান দিয়া আপোনালোকৰ বাবে আপোনালোকৰ প্ৰাইড আৰু আপোনালোকৰ ইমেজে সকলো হয় কোনোবাই যদি আপোনাক অলপ হলেও অপমান কৰে আপুনি আৰু সেই মানুহজনৰ ফালে কেতিয়াও ঘুৰি নাচায় জুনে আপোনাক অপমান কৰে আপুনি তেওঁলোকৰ ফালে আৰু কেতিয়াও ঘুৰি নাচায় আপুনি যাক ভাল পায় তেওঁৰ বাবে আপুনি সকলোবোৰ কৰিব পাৰে কিন্তু যদি আপোনাক কোনোবাই ভাল পোৱাৰ নামত ঠগি দিয়ে বা আপোনাৰ লগত কিবা বেয়া কৰে তেন্তে সেইজনৰ কি হ'ব সেয়া ভগৱান জানে আপোনাৰ যদি কিবা বস্তু পছন্দ নহয় বা কিবা বস্তু ভাল নালাগে তেনেহলে সেয়া আপোনাৰ মুখত ধৰা পৰি যায় আপুনি লুকুৱাব নোৱাৰে আপুনি কনসিয়াস হৈ কাম কৰে আপুনি লাহে লাহে কাম কৰাত বিশ্বাস কৰে আপোনাক কোনেও মেনিপুলেট কৰিব নোৱাৰে বিশেষকৈ যিসকল মকৰ ৰাশিৰ জাতিকা আছে মানে ছোৱালী বা মহিলা আছে সেই সকলক কোনোবাই ধেমালিতেও যদি অলপমান বেয়াকৈ কয় তেওঁ ততালিকে সেই ঠাইৰ পৰা বা সেই মানুহজনৰ পৰা দূৰলৈ যোৱা পৰিলক্ষিত হয় বা দূৰ হৈ যায় তেওঁৰ পৰা মোৰ বুজা আপোনাৰ ওপৰত অলপ বেছি হয় আৰু আপুনি কাম কৰিও থাকে এওঁলোকে ভুল সিদ্ধান্ত ল'ব নিবিচাৰে আৰু এওঁলোকে ভুল সিদ্ধান্ত ল'লেও খুব কম লয় ইমান বেছি আবেগিক নহয় আপুনি কিন্তু কোনোবাই আপোনাৰ ওচৰত আহি কেতিয়াবা যদি দুখৰ কথা কৈ কানে আপুনি কি কয় তেওঁক যে হ'ব দে যি হ'ল এতিয়া সেইবোৰ সব বাদ দে ইনকাম কৰ টকা উপাৰ্জন কৰ তোক টকাইহে খুৱাব তোক এইবোৰে কেতিয়াও নোখুৱাই গতিকে তই এইবোৰ সব কথা বাদ দে দি পেলাই তোৰ সকলোবোৰ ধ্যান পইচা উপাৰ্জন কৰাত লগাই দে কোনোবাই যদি মকৰ ৰাশিৰ জাতক বা জাতিকাক আঘাত দিয়ে সেই আঘাত তেওঁ কেতিয়াও নাপাহৰে গোটেই জীৱন সেই আঘাত তেওঁ মনত থাকে বন্ধুৰ কাৰণে সকলো কৰিব পাৰে পৰিয়ালৰ মানুহতকৈ বন্ধুক এওঁলোকে আগস্থান দিয়ে মুখা পিন্ধা মানুহৰ বাবে আপোনাৰ হৃদয়ত অলপো স্থান নাই যি মানুহে নিজক বহুত বেছি জনাটো দেখুৱায় বা নিজকে হলাগি থাকে বা মই এইটো কৰো হেতু কৰোকে নিজকে জহাই থাকে বুলি যে কয় তেনেকে থকা মানুহক আপুনি বহুত বেয়া পায় আৰু সেই মানুহসকলৰ পৰা আপুনি আঁতৰি আহে বা আঁতৰত থাকে তেনেকুৱা পৰিলক্ষিত হয় মকৰ ৰাশি জাতক জাতিকাসকলে অন্য মানুহকো বহুত সহায় কৰে আৰু আপোনাৰ কামবোৰ সদায় লাহে লাহে হয় লাহে লাহে কৰে কামবোৰ গতিকে মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি ইমানেই আছিলে গতিকে আপোনালোকৰ লগত কথাবোৰ মিলিছে নে নাই হেতু কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব আৰু যদি মিলা নাই হেতু আপোনালোকে কমেন্ট বক্সত লিখি জনাব আৰু আপোনালোকে এটো জনাব যে আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিও লাগে আৰু সকলোবোৰ কমেন্ট পঢ়া হয় গতিকে আপোনালোকে যেনেকুৱা বিচাৰে তেনেকুৱা ভিডিও আপোনালোকৰ বাবে অনা হ'ব আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনিদেৱৰ আৰু হনুমানজীৰ পূজা কৰিব পাৰে আপোনালোকে কৰিব লাগে আৰু আপোনাৰ ভাল হ'ব আপোনালোকৰ ভাল হওক হেয়াই আশা কৰিছো এটা নতুন ভিডিওৰ সৈতে আপোনালোকক আকৌ লগ পাম আজিলৈ আহিছো হৰ হৰ মহাদেৱ